নমস্কাৰ, মোৰ নাম শ্ৰেয়াশ্ৰী চৌধুৰী। মোৰ বয়স 11 বছৰ। মই গুৱাহাটীৰ জুনাইংগী ৰোডত থাকোঁ। অস্তআকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হিঙুলীয়া পানী বৈ যায়, বৈ যায়, বৈ যায়। অস্তআকাশৰে সপোন ৰহন হানি কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নামেৰে ময়ূৰ পংখীৰ ৰহনবোৰ দিয়ে ছটিয়াই। দুয়োপাৰে কত মানুহ, কত যে ইতিহাস, কত যুগৰ শত আশাৰ নিৰাশাৰে নিশ্বাস। লক্ষ যদি দিগন্ত শিল্পী হে তোমাৰ, লক্ষ যদি দিগন্ত শিল্পী হে তোমাৰ, পদুমৰে পান চৈ চপোৱা এবাৰ। দেখিবা জীৱনৰে, দেখিবা জীৱনৰে দিগন্ত অপাৰ। বেলি যে যায়, বেলি যে যায়, বেলি যে যায়। অস্তআকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। ধন্যবাদ।